ঘৰৰ পৰা ৰাতিপুৱাই ওলালোঁ। কামৰ আৰু শেষ আছেনে, ওলায়ে থাকে এটা দুটা। ওলাই আহিলোঁ, কিন্তু বতৰটো একেবাৰে ডাৱৰীয়া, যেন বৰষুণজাক এতিয়া আহি যাব। ছাতিটোও নানিলোঁ নহয় মই। যি হয় দেখা যাব। ওলাই আহিলোঁৱে যেতিয়া মই বাছো পাই গ'লোঁ। কাণত ইয়েৰফোনডাল লগাই মই মোৰ প্ৰিয় অসমীয়া গান কেইটাৰ সৈতে বতৰৰ আমেজ লৈ মইচোন টাউনে আহি পালোহি। আহি পায়ে মই 1 ঘণ্টামানৰ ভিতৰতে কামখিনি শেষ কৰিলোঁ। তেজপুৰখনত মোৰ খোজকাঢ়ি ইফাল সিফাল কৰি ভাল লাগে। এয়া কল পাৰ্কৰ ফ্ৰণ্টত থকা গুলপীয়া ফুলগছ কেইজোপা চাগে আপোনালোকে দেখিছেই। বৰ শুৱনি কৰি ৰাখিছে ঠাইডোখৰ। এতিয়া কিবা এটা খাওঁ বুলি কল পাৰ্কৰ ওচৰতে থকা নতুনকৈ খোলা লেগ হাউচ নামৰ কেফেখনত সোমালোঁ। ভাল লাগিছে, ডেক'ৰেশ্যনবোৰ যে ইমান ধুনীয়াকৈ কৰিছে। এতিয়া কি খাওঁ কৰি চিকেন বিৰিয়ানীকে অৰ্ডাৰ দিলোঁ। মোৰ বাৰু বহুত ভাল লাগিলে, আপোনালোকেও ট্ৰাই কৰি চাব। 2খনমান ফটো উঠি ইয়াৰ পৰা মোৰ ওলাবলৈ হ'ল। বাট আজিৰ দিনটো ইমানতে শেষ